নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ 6 নম্বৰ অধ্যায় নকোৱাৰ পৰিণাম পাঠটোৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহক। 3 নম্বৰত তোমালোকক উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন হৈছে, সোণমিলি শল্যহতে কিয় বকুল ফুল বুটলিছিল? উত্তৰটোত লিখিবা, সোণমিলি শল্যহতে গ্ৰীষ্ম বন্ধৰ ঘোষণাৰ দিনা ছাৰ বাইদেউসকলক সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল। তাৰ পিছৰ প্ৰশ্নটো, চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল, কথাষাৰি কোনে কাক কৈছিল? উত্তৰটোত লিখিবা তোমালোকে, প্ৰশ্নত উল্লেখ কৰা কথাষাৰি মালতীয়ে সোণমিলিক কৈছিল। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো গ নম্বৰ প্ৰশ্নটো চাবা। ক নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল? উত্তৰটো হ'ব, সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত গোৱা গীতটি আছিল তেজৰে কমলাপতি। ঠিক আছে। তাৰ পিছৰটো, নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল? উত্তৰত হ'ব, নাচি থাকোঁতে শল্যবালা মূৰ্ছা গৈছিল। ঠিক আছে। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো হৈছে, শল্যবালাই ভুগি থকা বেমাৰটোৰ নাম কি আছিল? উত্তৰটো হ'ব, শল্যবালাই ভুগি থকা বেমাৰটো আছিল মৃগী ৰোগ। তাৰ পিছৰ প্ৰশ্নটো চাবা। পিছৰ প্ৰশ্নটো তোমালোকক কি সুধিছে, সময়ৰ টিকনিডাল হেনো আগফালে উৰে, এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল? উত্তৰটোত চাবা, বকুল ফুল বুটলি থকা সময়ত শল্যবালাই স্কুললৈ যাবলৈ সময় হৈছে বুলি কোৱা কথাৰ প্ৰসংগত সোণমিলিয়ে প্ৰশ্নোক্ত বাক্যশাৰীৰে উত্তৰ দিছিল। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। এতিয়া উত্তৰটো চাবা, বাক্য বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ 7ম ভাগৰ অন্তৰ্গত নকোৱাৰ পৰিণাম নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। নৃত্যৰত অৱস্থাতে মূৰ্ছা যোৱা শল্যবালাক চিকিৎসা কৰি থকা সময়ত প্ৰধান শিক্ষয়িত্ৰীয়ে শল্যবালাৰ কি হৈছে বুলি সোধাত ডক্টৰ পেগুৱে উক্ত বাক্যশাৰী উল্লেখ কৰিছিল। এতিয়া ব্যাখ্যাটো চাবা, বহুতো এনে লোক আছে যিয়ে নিজ সন্তানৰ ৰোগৰ বিষয়ে আনৰ পৰা লুকাই ৰাখিব বিচাৰে বা লুকাই ৰাখে। আনে সেই বিষয়ে গম পালে তেওঁলোকে নিজৰ সন্তানটোক নিন্দা কৰিব বুলি ভাবে। আনহাতে কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত এই ৰোগৰ কথা লুকাই ৰাখি উচিত চিকিৎসাৰ ব্যৱস্থা নকৰাৰ ফলত সেই ৰোগ অধিক গম্ভীৰ হৈ পৰে আৰু কেতিয়াবা ই দুৰাৰোগ্য বেমাৰলৈ সলনি হয়। সেয়েহে আমি এনেকুৱা ৰোগবিলাকৰ কথা আনৰ পৰা লুকাই নাৰাখি ইয়াৰ উচিত প্ৰতিকাৰৰ ব্যৱস্থা লোৱা উচিত। এনেকৈ লিখি দিবা। তাৰপিছত প্ৰশ্নটো 5 নম্বৰটো, মালতীয়ে শল্যবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল? উত্তৰটো চাবা, মালতীয়ে শল্যবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে মালতীক নাই নাই চেণ্ডেল পাত মুখত লগাবানে, বনৌষধি কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা বুলি কৈ বাধা দিছিল। এই কথাখিনি তোমালোকে ইনভাৰ্টেড কমাৰ ভিতৰত লিখিবা, যেনেকৈ মই দিছোঁ। নাই নাইৰ পৰা আৰম্ভ কৰি তোমালোকে ইয়াতে শেষ কৰি দিবা। ঠিক আছে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো, দলত আলোচনা কৰি লিখা উপযুক্ত সময়ত চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে? উত্তৰটো চাবা, যিকোনো বেমাৰৰ আৰম্ভণিতে প্ৰতিকাৰৰ ব্যৱস্থা বা চিকিৎসা ল'ব লাগে। বহুদিন ধৰি বেমাৰৰ চিকিৎসা নকৰাকৈ থাকিলে সেই ৰোগ বহু জটিল হৈ দুৰাৰোগ্য ৰোগত পৰিণত হ'ব পাৰে। এনে কৰাৰ ফলত কেতিয়াবা ৰোগীৰ মৃত্যুও হ'ব পাৰে। সেয়েহে আমি ৰোগ লুকাই নাৰাখি বা দীৰ্ঘদিনলৈ চিকিৎসা নকৰাকৈ নাৰাখি সময়মতে তাৰ উচিত প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগে বা ব্যৱস্থা ল'ব লাগে। ঠিক আছে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো, তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। ইয়াতে মাৰা, মা যোগ ৰা, ভাই ৰ, ভাই যোগ এৰ,
ভনিয়াৰা, ভনি যোগ এৰা, খুৰী একক, খুৰী যোগ একক। 8 নম্বৰটোত আছে কি বাওঁফালে দিয়া শব্দবোৰৰ তলত সোঁফালে থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা। ইয়াতে ক আৰু খ অংশ দুটা অংশত দিয়া আছে। পাণ, খিলা, বহী, খন, ল'ৰা, টো, ছোৱালীজনী, গৰাকী, মহিলা গৰাকী। এতিয়া 9 নম্বৰ প্ৰশ্নটো চাবা। চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দটি গঠিত হৈছে। তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা। ৰস যোগ আল ৰসাল, ভয় যোগ আল ভয়াল, যোগ আল উমাল, খং যোগ আল খঙাল। এইখিনিয়ে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত ইমানখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা। ধন্যবাদ।